সো আজিৰ ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি কিন্তু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ গ্ৰাছলেণ্ডৰ পৰা। আপোনালোকে যদি গ্ৰাছলেণ্ড কেনেকৈ আহে কি কথা জানিব ইচ্ছা কৰে চ' ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা চাব লাগিব। বাকী আপোনালোকে চাব। থেংক ইউ। চ' ফাইনেলি অকণমান চাহ তাহ খালোঁ, খাই পেলাই এতিয়া ওলালোঁ আৰু আমি বৰ্তমান আহি পেলাই বাইহাটা চাৰিআলি পাইছোঁ আৰু চ' বাইকবোৰ দেখা পাইছে সেইফালে মোৰ ধনটো। চ' আমি এইফালে যাম এতিয়া মুক্তাপুৰ হৈ পেলাই চ' গৈ আছোঁ আৰু এইফালে তেজপুৰ মঙলদৈ আৰু এইফালে ৰঙিয়া ওলাব পাৰি। চ' বাকী আহক, আজি ধামাকাদাৰ এটা ব্লগ হ'ব গৈ আছে। বৰ্তমান ষ্টাৰ্ট কৰিছোঁহে এই আৰু এয়া মোৰ আগে আগে বিশাল সেমেকা বতৰ অকণমান, তথাপিতো মানে ৰ'দ নাই আৰু তাত যিহেতু ছায়াও নাই গতিকে ভগৱানে চাগে আমাক চাথ দিছে অকণমান। চ' বাকী আহকচোন ৰাস্তাত অকণমান মটৰ ব্লগ কৰোঁ, কাৰণ ঘৰৰ পৰাতো অকলে আহিছিলোঁ কিন্তু এনেকৈ গোটেইখিনি লগ হ'ল আৰু মোৰ বিশেষ প্লেন নাই ইয়াতে। প্লেন গোটেইখিনি কৃষ্ণ বিশাল ইহঁতৰে হয় আৰু ইহঁতে মোক লগ ধৰিলে যে হিৰকদা যাব নেকি। Oh ganeti guana oh ma oh kan pula diana oh ma karone ei happy birthday এই দেখিছেনে নাই কাণত মোবাইল লৈছ বা আৰু মানে ভিউটো কি ক'ব আপুনি, ইমান ধুনীয়া লাগি আছে ন আজি, যিহেতু ৰ'দ নাই আৰু খেতিপথাৰতো কাম চলি আছে পূৰা ফুল ফেজত। আৰু ৰাইডিং লাইফত এইটোৱে হয়, অচিনাকি জেগা বা চিনাকি জেগা যিয়ে নহওক কিয় এটা আপুনি বস্তু কিমান ধুনীয়াকৈ দেখাব পাৰে যাতে ৰাইজে চাই পেলাই ভাল পায় ভিডিঅ'। নহ'লে মানুহেনো ভিডিঅ' কিয় চাব, এনেতো কোনেও ভিডিঅ' নাচায় আজিকালি। চ' নিশ্চয় এটা ভাল কণ্টেণ্ট দিব চেষ্টা কৰি আছোঁ। অকল কণ্টেণ্ট নহয়, কণ্টেণ্টৰ লগতে নিজৰ স্কিল গোটেইখিনি লাহে লাহে আপডেট কৰি আছোঁ। খুব আজি নাপালেও এদিন হয়তো আপোনালোকে ফুল পেকেজ ধামাকা পাব পুৰা। চ' বলকচোন অকণমান মটৰ ব্লগিঙত আৰু কি দেখাওঁ, মুখখন এতিয়ালৈকে মই বেছি দেখুৱাই নাই আপোনালোকক। চ' হওকচোন দেখাই থাকোঁ, এখনে মোক কিমান দেখাম আৰু যিহে কৰ্কটাহান মুখ। চ' যদি এজন ৰাইডাৰৰ জীৱনৰ কথা এই পানাৰা পালোঁ আমি, চ' এজন ৰাইডাৰৰ জীৱনৰ কথা যদি শুনিব ইচ্ছা আছে তেতিয়াহ'লে হেলমেটক সুধিবা। কাৰণ সুখতো দুখতো হাঁহিটো ফূৰ্তিটো গোটেইখিনি সময়তে কেৱল এটা হেলমেটেই বহুতখিনি লগ হয়। কাৰণ কাৰোবাৰ চকু পানী, কাৰোবাৰ হাঁহি, কাৰোবাৰ সুখ দুখ গোটেইখিনি বা চ' বহুতখিনি কথা সামৰি থাকে, অকল এটা হেলমেট নহয়, হেলমেট ইজ লাইফ বুলিও ক'ব পাৰে আপুনি। আৰু আজি কিয় ভাল লাগি আছে মানে কাৰণ মই যেতিয়া ইউটিউব আৰম্ভ কৰিছিলোঁ এনে ধেমালিকৈ ইউটিউব চেনেলটো খুলি পেলাই লাহে ভিডিঅ' এডিট কৰিব শিকিলোঁ অকণমান। চ' তেনেকৈ শিকি মেলি চাওক ডাউনীয়ে ভুই ৰুই আছে। কৰোঁতে ইমান দূৰ ভবা নাছিলোঁ যে মোৰ ভিডিঅ' কি হ'ব কি নহ'ব, ছাবস্ক্ৰাইবাৰ ক'তনো কি হ'ব, কিন্তু আপোনালোকৰ সঁচাকৈ মৰম দেখি পেলাই ভাল লাগে যে কিন্তু চাগে ইউটিউব কৰি সাগৰৰ বৰষুণৰ পানী লগ লাগি যেনেকৈ বৈ যায় বিশাল সাগৰ, চ' তেনেকৈ চাগে এজন দুজনকৈ ছাবস্ক্ৰাইবাৰ মিলি যি বুলি কয় আপোনালোকে ছাবস্ক্ৰাইবাৰে কওক বা মোৰ পৰিয়াল, চ' নিশ্চয় এদিন এইটো পৰিয়াল ডাঙৰ হ'ব, তাৰে সপোন মনতে পুহি ৰাখিছোঁ নিজৰ মাজত। বাকী বলকচোন গৈ পাওঁ কিনো হয়, এটা নতুন অভিজ্ঞতা, গ্ৰাছলেণ্ডত গৈ গা ধুম আজি। এতিয়া টিভি হওক নিউজে হওক দেখা পাইছে অমৃত বৃক্ষ আন্দোলন, আৰু সঁচাকৈ এটা বহুত ভাল পদক্ষেপ। হয়তো আজি আমি ভাবিলে এইটো কি কামোৰ কাম বা কিবা এনেকুৱা ভাবিব পাৰোঁ, হয়তো কি বে এইবোৰ গছ চছ ৰুই আছে, কিন্তু গছ থাকিলেহে মানুহ থাকিব। আৰু হয়তো আজিৰ কাৰণে এইটো বস্তু ইমান ডাঙৰ ইছ্যু নহয় যে গছ পুলি ৰুই আছে, কোনোবাই হয়তো ট্ৰলো কৰিব পাৰে যে গুটি ছটিয়াই গৈছিলে গছ নগজিল, কিন্তু তথাপিতো যদি গছ 1 কৰড় ৰুৱে তাত যদি 50 লাখো গছ বাচি যায়, তো ভাবি থাকচোন অসমখন কিমান আগবাঢ়ি যাব। মানে আপুনি যিহেতু আজিকালি গ্ল'বেল ৱাৰ্মিং শুনি আছে সকলোৱে, গ্ল'বেল ৱাৰ্মিং
কিন্তু গ্ল'বেল ৱাৰ্মিং ভাল কৰিবৰ কাৰণে আমি কোনে কি কৰিছোঁ স্পেচিয়েলি নৰ্মেলি এডাল গছপুলি ৰুলেতো নহ'ব সেই গছপুলিডাল ডাঙৰ হোৱালৈকে আমি মেইনটেইন কৰিব লাগিব তাক চাব লাগিব তো গোটেইখিনি খুব 1 কৰোৰ কিয় গোটেই অসমখনে আমি যি বুলি কয় আগতে জংঘলী মানুহৰ দেশ বুলি কয় চ' জংঘলী মানুহ বুলিয়ে কওঁ একো নাই কিন্তু সঁচাকৈ গছ থাকিলেহে মানুহ থাকিব আৰু নতুবা দেখা পায়ে আছে ইমান গৰম যি হয় ইমান ৰ'দ দুদিন ৰ'দ দিলে হাহাকাৰ লাগে বৰষুণ দিলে আৰু আপোনালোকৰ কি হয় আৰু এয়া বছ চাওক না এখন মেটিয়ৰ চ' এইখন চাওক পাটিদৰং বিদ্যাপীঠ হাইস্কুল यारा ओ यारा मिलना हमारा जाने क्या रंग लाएगा ए बॉस यू जिंदगी तेरा शुक्रिया शायद मिले फिर हम कहाँ চাওক না এইবোৰ ফিচাৰী আৰু সঁচাকৈ আজিকালি বেয়া লগা হৈছে ফিচাৰীবোৰৰ কাৰণেও কাৰণ ইমান কষ্টকৈ মাছবোৰ পোহে যেতিয়া ডাঙৰ হ'ব হয় বানপানী আহিব এই সৰু সৰু নামঘৰবোৰ মোৰ কিন্তু চাই পেলাই বিৰাট ভাল লাগে দেই চ' পাটিদৰং আদৰ্শ বিদ্যালয় তো চাওক না দুইফালে পথাৰ মাজত ৰাস্তা সেইফালে হাঁহ চৰি আছে আৰু কিবা লাগে নেকি নালাগে যদি সুখী হ'ব বিচাৰে মানুহে সঁচাকৈ বহুত কম বস্তুটো সুখী হ'ব পাৰে আৰু বৰ্তমান সকলোতকৈ ছেডেষ্ট থিংটো এইটোৱে হ'ল যে মানুহ আজিকালি সুখী নহয় চ' অকণমান নিজকে সুখত ৰাখিব চেষ্টা কৰিব সকলোৱে যি আছে সেইখিনিতে সুখী থাকক চ' চাওঁতে চাওঁতে আমি গড়েশ্বৰ আহি পাই গ'লোঁ দেই আগততো কৈছোৱে গ্ৰাছ লেণ্ড গৈ আছোঁ চ' আজি সঁচাকৈ মানে পানীত নামি পেলাই মানে গা ধুম বুলি আহিছোঁ পূৰা ৰেডি হৈ একেবাৰে ঘৰৰ পৰা ৰেডি ট্ৰেক পিন্ধি আহিছোঁ গম যাম ট্ৰেকটো খুলিম তলত হাফ পেণ্ট আছে একদম পূৰা গৈ পেলাই পানীত জাপ মাৰিম আজি তো কি কৰিব আৰু বেড লাক মিটাৰটো কাম কৰা নাই কিন্তু ভাগ্য ভাল যে চেল্ফটো লৈ আছে চাগে ফিউজ উৰি গ'ল আকৌ চ' গৈ চ' এয়া মহৰীপাৰা বৰ্ডখন চাই পেলাই কৈ আছোঁ কিন্তু একজেক্টলি মই গমো পোৱা নাই চ' কিমান কিলোমিটাৰ আহিলোঁ কি কথা বাৰু যি হ'ব গম পাই আছোঁ সকলো কৈ আছোঁ চ' আৰু আজি ৰাইডটো কেনেকুৱা লাগি আছে আপোনালোকে জনাবচোন কমেণ্ট কৰি পেলাই কাৰণ কিহৰ কাৰণে আপোনালোকে কমেণ্ট কৰিলেহে মনটো অকণ ভাল লাগে আৰু যিহেতু 1000 হ'ব আৰু বেছি বাকী নাই চ' হোপ আপোনালোকে যদি এনেকৈ আশীৰ্বাদ কৰি থাকে চ' নিশ্চয় 1000 কিয় বেছিয়ে হৈ যাব আৰু এটা ড্ৰিম এটা আছে যদি কেতিয়াবালৈকে গম নাপাওঁ কেতিয়া কি হয় ইউটিউবৰ পৰা যদি পইচা আহে চ' তাৰো এটা পাৰ্চেণ্ট মই কিবা কৰিম বুলি ভাবি থৈ দিছোঁ মনতে কি কৰিম আজি নকওঁ যিদিনাখন মই কৰিম সেইদিনাখন ক'ম এই ৰে মজা অ' মইনা কোন বিধাতাই সাজিছে তোমাৰ ফুলাম চকুতি ভাল বচাই দিছোঁ গম পাওঁ সেইকাৰণে মই ৰাইতে কাটি দিছোঁ চ' দেখা পাইছেনে এইবোৰ চাওক না সঁচাকৈ এই ৰ'দতো ইমান কষ্ট কৰি আছে আৰু মাজতে গছপুলিবোৰ ৰুইছে যে এইবোৰ খুব ধুনীয়া লাগি আছে চাগে বাগান বনাইছে কিবা আৰু এইবোৰ সঁচাকৈ খুব ভাল লাগে শুৱাকপুৰ এই পথাৰখন চাওক না আৰু লগতে গৰুবোৰ ঘাঁহ খাই আছে চাগে এতিয়া ফুটবল খেল হয় চাগে কাৰণ যিহেতু চ' আহি পেলাই এইখিনি পাব ইয়াৰ পৰা এইফালে বা কি যায় গম নাপাওঁ এইটো চাৰিআলি চ' আমি গৈ আছোঁ চিধাই গ্ৰাছলেণ্ডলৈ বুলি দুইফালে মানে প্ৰাকৃতিক মনোমোহা পৰিৱেশ এটা চাৰিওফালে আছে এইফালে যদি দেখা পায় শাৰীয়ে শাৰীয়ে তামোল পুৰা আৰু এইফালেও ঘৰবোৰ আছে চ' তাৰ মাজত ৰাস্তা আৰু ৰাস্তাৰ মাজত আমি সঁচাকৈ এক প্ৰাকৃতিক মনোমোহা পৰিৱেশ যিমানে নকওঁ কিয় খুব ধুনীয়া লাগে কিন্তু এইবোৰ আৰু মোৰ সঁচাকৈ এনেকুৱা পৰিৱেশত থাকি পেলাই মই বেছি ভাল পাওঁ
চ' এইবোৰ সৰু সৰু দোকান কিছুমান আছে হা আছে এনেকৈ ৰাস্তা আছেনে নাই অঁ চ' আহি পেলাই আৰু গ্ৰীণলেণ্ড 5 কিলোমিটাৰ আছে চ' বোলক অলপ অফ ৰোডিং হৈ যায় চ' হয়তো এইটোও মজা হৈছে মোৰ কাৰণ মই আজিলৈকে আহি পোৱা নাছিলোঁ আৰু এয়া দেখা পাইছে দে অফ ৰোডিং চ' জাগা গৈ এতিয়াও পোৱাই নাই চ' চাওক এয়া অফ ৰোডিং দেখাই ল'লোঁ এইবাৰ মই যাওঁ মোৰ পাল কলা পানী আৰু এয়া গেট পাছ বাইক 50 কাৰ 100 অ' মাই ডগছ চ' গেট পাছ গেটত বাইকৰ 50 টকাকৈ লয় ৰাস্তাত বহুতখিনি অফ ৰোডিং আছিলে বা এনেকুৱা ৰাস্তা ছেম মানে কি ক'ব আৰু অফ ৰোডিং বুলিয়ে ক'ম দিয়ক এই চাল্লা চ' সঁচাকৈ সৰগ বুলি যদি কিবা ক'ব লগা আছে ন ইয়াকে কওক আপুনি ইমান ধুনীয়া জেগা ছাৰ এইবোৰ দেখিছেনে বটল ভাঙিলে 500 টকা জৰিমনা আৰু হয় মানুহবোৰ বিৰাট অসৎ চালা খাব ল'ব ভাঙি থৈ যাব দেখা পাইছেনে ফাইনেলি আমি গ্ৰাছলেণ্ডৰ পানীত আৰু গা ধুবলৈকে নামিলোঁ আৰু বাকী আমি এতিয়া বহি লৈছোঁ আৰু গৈ আছোঁ মানে ভিডিঅ'ত দেখা পাই আছে Pande. Moda. Tempo. So এইবোৰ দেখিছেনে এইবাৰ আমি এইফালে যাম আমি হেৰি ক্ৰছ কৰি আছো কি গ্ৰাছলেণ্ড বমকিল কি মজা আমাৰ ফুল প্ৰচেছ চলি আছে এইফালে যাবৰ কাৰণে কেনেকৈ আমি নদী ক্ৰছ কৰি আছোঁ ক'ব গ'লে আমি বেছি নাই আমি আহি গ'লো বম ধাৰ পাইখিনি সঁচাকৈ বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ হাতত হাত ভূটানৰ পৰা কিবা যদি গ্ৰাছলেণ্ড চাবলৈ আহে এইটো গ্ৰাছলেণ্ড কি হ'ব ঘাঁহনি বুলি ক'ব পাৰি বিটি নকওঁ গ্ৰাছলেণ্ড যিহেতু গ্ৰাছলেণ্ড ইংৰাজীতে ভাজিলে কিছুমান বস্তু য়েছ তো ধাৰ দেখা পাইছেনে আমি সেই ধাৰৰ মাজেৰে এনেকৈ খোজকাঢ়ি আহিলোঁ যদিও আপোনালোকক কওঁ কোনেও ট্ৰাই নকৰিব আমাৰ বিশ্বাস আছে দাদাই মোক বিশ্বাস কৰে মই বিশ্বাস কৰোঁ হাতত ধৰি পুৰা একদম আহি গৈছে চ' আমি দুজন প্ৰব্লেম নাই ত' যিমান ধাৰ আহিলে উটুৱাই নিব নোৱাৰে যিহেতু আমি দুজন আছোঁ একেলগে আৰু হাতত হাত ধৰি পেলাই আহি আছোঁ আৰু আহি পেলাই যদি চাই আপোনালোকে গ্ৰাছলেণ্ড আৰু সঁচাকৈ এক যাব নোৱাৰা দেখা পাইছে হয়তো আপোনালোকে সকলোৱে খুব ধুনীয়া লাগি আছে গ্ৰাছলেণ্ড যদি দেখা পায় সঁচাকৈ এবাৰ চাৰিওফালে ঘূৰি দিছোঁ য'ত সৰু হৈ গৈছে আমি এইফালে ৰিক্স লৈ আছোঁ ইমান ভুল আছিল নদীত
কিন্তু যেতিয়া যাব ওলাইছোঁ বাপৰে বাপ কি ঢৌ পুৰা মানে পানী খুব বাঢ়ি গ'ল মানে চাগে ওপৰৰ ফালে বৰষুণ দিছে ভাগ্যত এইটোৱে আছিলে গ্ৰাছলেণ্ডখন অকণমান দেখাওঁ খোজকাঢ়ি পেলাই তাকেই ভিডিঅ' কৰি আছোঁ এতিয়া আৰু সেইটোৱেই চ' ফাইনেলি গা মূৰ ধুই পেলাই ওলালোঁ তাৰ পৰা বেছি সময় থাকিব নোৱাৰোঁ কাৰণ কিহৰ কাৰণে পানীটো ঠাণ্ডা আৰু বেছি সময় থাকিলে বেমাৰ হৈ যাব আৰু এইফালে দেখা পাইছেনে পৰা দেখাই আছোঁ বাৰু পুৰা মেঘ আহি গৈছে চ' আজিৰ ভিডিঅ'টো মোটামুটি এইখিনিয়ে আছিলে হোপ আপোনালোকে যদি ভাল পায় চাই পেলাই কেনেকুৱা আছে জনাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ চ' সকলোৱে যাবলৈ ওলালোঁ এতিয়া আৰু যিহেতু বৰষুণ দিছে চ' বেছি ভিডিঅ' নকৰোঁ কিন্তু নদীটো নেদেখাই নোৱাৰিলোঁ পানীৰ ঢৌ চাওকচোন এতিয়া কিমান ঢৌ হৈছে চ' এনেকুৱাই পাহাৰীয়া নদী যিবোৰ ওপৰৰ পৰা নামি আহিছে